হেল্ল' গাইছ, বহুত দুখ লাগিছে মানে ইউটিউব চেনেলটো বৰ ধুনীয়াকৈ গ্ৰ' হৈ আছিলে। আজি দুদিন আগলৈ যোৱাকালি কেইটামান ভিডিঅ' ডিলিট কৰি দিলোঁ। ডিলিট কৰাৰ পিছত কিয় বা গম নাপাওঁ, এতিয়া মোৰ যিবিলাক আগৰে ভিডিঅ' ভাইৰেল হৈ আছিলে এই ভিডিঅ'বিলাকো মানে কিবা নচলা হৈ গ'ল, মানে ভিউজ নাহে, কিবা নাহে। এইটো কিহৰ কাৰণে হৈছে আপোনালোকে জানে নেকি? যদি জানে প্লিজ জনাব। অকণমান জীৱনত ভাবিছিলোঁ কেতিয়াবা ভাল ভাল কিছুমান অসমীয়া উদ্ধৃতি দি থাকিম, কিন্তু এনেকৈ যেতিয়া ভিউজ নহা হয় তেতিয়া নিজকে কিবা কিবা যেন লাগে, ভাল নালাগে ভিডিঅ' দিবলৈ। তো আপোনালোকে যদি ইয়াৰ কিবা উপায় জানে তেনেহ'লে